গাইজ কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। ময়ো আছোঁ। ভাবিছোঁ আজি আপোনালোকৰ এটা আচাৰৰ ৰেচিপি দেখাওঁ। মই গা চা ধুই আহি গ'লোঁ, এতিয়া বাৰু বাজিলে এটা। মই ভাবিছোঁ আপোনালোকৰ এটা ৰেচিপি দেখাওঁ, তেতিয়াহ'লে চাই যাওক মোৰ ভিডিঅ'টো আৰু শেষত জনাব যে মোৰ আচাৰৰ ৰেচিপিটো কেনেকুৱা লাগিলে। তেতিয়াহ'লে ব'লক আমি ভিতৰলৈ যাওঁ আৰু বস্তুবোৰ যোগাৰ কৰি লওঁ। কি লাগিব দেখাই আছোঁ আপোনালোকক, চাই থাকক মোৰ ভিডিঅ'টো। এতিয়া মই বনাম জলকীয়া আচাৰ। প্ৰথমতে জলকীয়াখিনি ধুনীয়াকৈ ধুই ৰ'দত শুকুৱাই ল'লোঁ। তাৰপৰা এতিয়া মই ইয়াতে দিম সৰিয়হ। গৰম কৰি মই অকণমানকৈ খুন্দি লৈছোঁ, বৰ বেছি গুড়িও কৰি দিয়া নাই। এতিয়া দি দিম ইয়াত মই এই গোটা নহয়, গুড়ি কৰিলে সৰিয়হখিনি কিছুমান গোটা গোটা হৈ আছে, এইখিনি দি দিলোঁ। ইয়াৰ পাছত এতিয়া মই দিম পাঁচফোৰণ। গৰম কৰি লৈছোঁ অকণমান আৰু অকণমান খুন্দি লৈছিলোঁ, সম্পূৰ্ণভাৱে গুড়ি হৈ যোৱা নাই। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি ল'ম, যাতে সকলোখিনি জলকীয়াত সোমাই যায় বা জলকীয়াত সকলোখিনি লাগি যায় ভালকৈ। ভালদৰে মই চামুচ এখন দি সানি লৈছোঁ। এতিয়া মই ইয়াত দিম কেইফুটিমান নহৰু, এনেধৰণেৰে মই কাটি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে খুন্দিও দিব পাৰে, কিন্তু মই কাটি দিছোঁ। আপোনালোকে যিমানটো পাৰে সিমানটো দিব, যিমানটো গুড়ি কৰিব পাৰে মানে সামগ্ৰীখিনি। এতিয়া মই ইয়াত দিছোঁ কেঁচা মিঠাতেল। আপোনালোকে ইচ্ছা কৰিলে তেলটো গৰম কৰি দিব পাৰে, কিন্তু মই কেঁচা কৰি দিছোঁ। আৰু যিমানটো দিম বুলি ভাবে সিমানটো দিব পাৰে। ইয়াত মই মই ইয়াত সৰিয়হ আৰু পাঁচফোৰণ দিলোঁ যে, সেইখিনি আপোনালোকে ইচ্ছা কৰিলে সম্পূৰ্ণভাৱে গুড়ি কৰি দিব পাৰে। এতিয়া মই গোটেইখিনি সামগ্ৰী ভালদৰে মিলাই লৈছোঁ, যাতে সকলোখিনি জলকীয়াত সোমাই যায়। এইখিনি এতিয়া ভালদৰে সানি লৈছোঁ। মোৰ এনেকুৱা লাগিলে যে তেলটো অকণমান কম হৈছে, সেইকাৰণে মই আৰু অকণমান দি দিলোঁ তেল। আপোনালোকে ইচ্ছা কৰিলে সৰহকৈও দিব পাৰে, কিন্তু মই ইমানো বেছিকৈ দিয়া নাই। দৰকাৰ হ'লে মই পাছত আকৌ দি দিম। এতিয়া এইখিনি মই আকৌ মিক্স কৰি লৈছোঁ। এতিয়া মই এইখিনি অকণমান সময় ৰ'দত দিম এনেকৈ, তাৰপাছত আনি এটা বটলত ভৰাই দিম। অকণমান সময় ৰ'দত দি অনাৰ পাছত এইখিনি চাওক, এতিয়া এইখিনি মই এটা বটলত ভৰাই দিম। আপোনালোকে মনত ৰাখিব যাতে বটলটো এয়াৰটাইট হয়। এয়াৰটাইট কণ্টেইনাৰত ভৰাই থ'ব পাৰে আপোনালোকে। মই এতিয়া এইখিনি এনেদৰে ভৰাই দিম। ভৰাই অকণমান সময়ৰ কাৰণে আকৌ ৰ'দত দি দিম, যাতে বটলটো সম্পূৰ্ণভাৱে গৰম হৈ যায়। এয়া আমাৰ সৰিয়হ আৰু জলকীয়াৰ আচাৰ ৰেডি হৈ গ'ল। এতিয়া ইচ্ছা কৰিলে আপোনালোকে লগালগ খালে ভাল নালাগিব, ইচ্ছা কৰিলে কেইদিনমান থৈ যদি সেৱন কৰে নিশ্চয় ভাল হ'ব। আজি মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। তেতিয়াহ'লে পুনৰ এটা ভিডিঅ'ৰ সহায়ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।